পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী দুবাৰকৈ কেন্দ্ৰ চৰকাৰৰ কেন্দ্ৰ মন্ত্ৰী কিন্তু অসমত কতো নিজৰ ল'ৰা নামত বাগান তেওঁলোকে লোৱা নাই আমেৰিকাত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়ালৰ তেওঁৰ জীয়েকৰ তেওঁৰ জোৱায়েকৰ নামত আৰু দলি গগৈৰ নামত কেনেকৈ সম্পত্তি আহৰণ কৰা হৈছে ইয়াৰ তথ্যবিলাক আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছো আপোনালোকে দেখিবলৈ পাব ইয়াত চন্দ্ৰিমা গগৈ এড্ৰেছ ইয়াত দিয়া আছে আমি প্ৰেছ ৰিলিজত এই আটাইবিলাক কথা ধুনীয়াকৈ লিখি দিছো আপোনালোকে দেখিবলৈ পাব যে চন্দ্ৰিমা গগৈ সম্পত্তিৰ ঠিকনা 701 বেৰী এভিনিউ লছ এঞ্জেলছ CA 94024 প্ৰেছ ৰিলিজত আছে গড় হিচাপত গৃহ মূল্য ঘৰটোৰ দাম $9,96,000 আৰু ভাৰতীয় মূল্য হ'ব 4,98,00,000 টকা চন্দ্ৰিমা গগৈ তেওঁ জীয়েকৰ নামত এটা ঘৰ আমি দেখিবলৈ পাইছো 4,98,00,000 প্ৰায় 5 কোটি টকাৰ এটা ঘৰ আমি এই ঘৰটোৰ আপোনালোকক ফটো ইতিমধ্যে আমি তাৰ ফটো সংগ্ৰহ কৰিছিলো আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছো চন্দ্ৰিমা গগৈৰ সেই ঘৰটোৰ ফটো এয়া আপোনালোকে দেখিবলৈ পাব বিভিন্ন পজৰ পৰা মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীয়ৰী চন্দ্ৰিমা গগৈৰ নামত থকা ঘৰৰ ফটো তাৰ পাছত আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছো তেওঁৰ জোৱায়েকৰ নামত থকা 4টা ঘৰ প্ৰসেনজিৎ ফুকন বয়স 35 বছৰ 178 অবনেছ কেম্প মাউণ্টেইন ভিউ CA 94043 তাৰ পিছত আপোনালোকক দেখুৱাব খুজিছো প্ৰসেনজিৎ ফুকনৰ নামত আৰু এটি ঘৰ এই আপোনালোকে দেখিবলৈ পাব প্ৰসেনজিৎ ফুকনৰ নামত থকা ঘৰৰ ফটো তাৰ পাছত দলি গগৈৰ নামত থকা এটি ঘৰৰ ফটো আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছো এড্ৰেছটো হ'ল 12700 W Dodge Road Omaha NE 69154 এটো হ'ল দলি গগৈৰ নামত থকা এটি ঘৰ দলি গগৈৰ নামত থকা এটি ঘৰ আমেৰিকাত থকা প্ৰবাসী অসমীয়াসকলে আমাক বাৰে বাৰে জনাই আহিছিলে যে আমেৰিকাত মুখ্যমন্ত্ৰীৰ জি আৰু মুখ্যমন্ত্ৰীৰ জোৱাই আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত কেইবাটাও ঘৰ আৰু সা সম্পত্তি ক্ৰয় কৰা হৈছে তেওঁলোকে আমাৰ হাতলৈ কিছু ফটো পঠিয়াই দিছিলে কিন্তু আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো আছিল যে আমি কেনেকৈ এটো প্ৰমাণ কৰিম যে হেতু মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়ালৰ মানুহৰ হয় তেতিয়া আমি আমেৰিকান এম্বাসিৰ লগত কথা পাতিছিলো আমেৰিকান এম্বাসিয়ে আমাক জনাইছিলে আৰু আমেৰিকাত থকা ভাৰতীয়সকলেও আমাক জনাইছিলে অসমীয়াসকলেও আমাক জনাইছিলে যে সেই তথ্য যদি পাবলৈ হয় তেতিয়া হলে আমেৰিকাত থকা কোনো মানুহে তাৰ কাৰণে এপ্লিকেশন কৰিব লাগিব তাৰ কাৰণে আবেদন কৰিব লাগিব আমি কেইবাজনো অসমীয়া মানুহক তাৰ কাৰণে দায়িত্ব দিবলৈ যত্ন কৰিছিলো তেখেতসকলক ৰিকুৱেষ্ট কৰিছিলো কিন্তু সেইসকল অসমীয়া মানুহে ৰিস্ক লবলৈ দিগদাৰ পালে কলে যে এটো আমি কৰাটো ভাল নহব তেতিয়া আমি উপায় বিচাৰি আমেৰিকান এম্বাসিৰ কাপ চাপিছিলো তেওঁলোকে আৰু বিভিন্ন পক্ষৰ পৰা আমাক জনোৱা হ'ল যে এটা পদ্ধতি আছে যে ইন্টাৰনেটৰ জৰিয়তে এই সম্পত্তিৰ তালিকা উলিয়াই আনিব পাৰে তেতিয়া তেওঁলোকে আমাক এটা এড্ৰেছ দিছিলে www.intellias.com কি উৎসৰে কোটি কোটি টকা আহৰণ কৰি গগৈৰ জি জোৱাই আৰু পত্নীয়ে আমেৰিকাত এই ধৰণেৰে ঘৰ মাটি ক্ৰয় কৰিব পাৰিছে তাৰ ওপৰত এক CBI তদন্তৰ দাবী কৰে অখিলে এতিয়া এই গোটেইবিলাক বস্তু দেখুৱাৰ পাছত আমি দেখিবলৈ পালো যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীয়েকৰ নামত এটা ঘৰ জোৱায়েকৰ নামত 4টা ঘৰ আৰু দলি গগৈৰ নামত এটা ঘৰ আমি দেখিবলৈ পালো আৰু যিবিলাক অঞ্চলত আমাক যিসকলে তথ্য যোগান ধৰিছে সেইসকলে কৈছে যে যিবিলাক অঞ্চলত এই ঘৰবিলাক আছে সেই ঘৰবিলাক এনেকুৱা একোটা গুৰুত্বপূৰ্ণ অঞ্চলত আছে যে সেই অঞ্চলত এনেকুৱা এটা গুৰুত্বপূৰ্ণ অঞ্চলত আছে যে সেই অঞ্চলত একোটা ঘৰৰ মূল্য সাংঘাতিক ধৰণৰ বেছি আমাক জনোৱা হৈছে সেই অঞ্চলৰ পৰা যে আসলতে দুজন মানুহে ডাঙৰ চাকৰি ইনকাম কৰিলেও এনেকুৱা একোটা ঘৰ কিনাটোৱে মুস্কিল
অথচ প্ৰসেনজিৎ ফুকনৰ নামত 4টাকৈ ঘৰ আৰু চন্দ্ৰিমা গগৈৰ নামত 3টা ঘৰ আমি দেখিবলৈ পালো। গতিকে আমি দাবী উত্থাপন কৰিছো যে এই সমস্ত ধনৰ উৎস সোৰ্স অফ ইনকাম তাৰ ওপৰত সম্পূৰ্ণৰূপে এটা CBI এনকুৱাৰী হ'ব লাগে, তাৰ ওপৰত এটা সম্পূৰ্ণ নিৰপেক্ষ এনকুৱাৰী হ'ব লাগে, কাৰণ বিদেশত ধন সম্পত্তি কৰা হৈছে, এইটো এটা ইণ্টাৰনেশ্যনেল ইছ্যু। কৃষক